এটা ব্ৰেকিং নিউজ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ মূল্যাংকন পদ্ধতিক লৈ অসন্তুষ্ট Ajycpয়ে আজি সাক্ষাৎ কৰে শিক্ষামন্ত্ৰীক অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু শিক্ষামন্ত্ৰীৰ মাজত অনুষ্ঠিত হয় উচ্চ পৰ্যায়ৰ বৈঠক দুটা গুৰুত্বপূৰ্ণ পৰামৰ্শ আগবঢ়ায় Ajycpয়ে শিক্ষামন্ত্ৰীক ছাত্ৰ সংগঠনটোৰ দাবী হয় শীঘ্ৰে পৰীক্ষা অনুষ্ঠিত কৰক অন্যথা নতুন মূল্যাংকন পদ্ধতিত লাভ কৰা মাৰ্কsheet সকলো পৰীক্ষাৰ বাবে বৈধ বুলি গণ্য কৰা হওক Ajycpৰ দাবীৰ প্ৰতি শিক্ষামন্ত্ৰীয়ে সহমৰ্মিতাৰে বিবেচনাৰ আশ্বাস দিয়ে ছাত্ৰ ছাত্ৰীসকলক চাপমুক্ত কৰিব লাগে আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে এটা কথা স্পষ্টভাৱে কৈ দিছো যে মাৰ্কsheet যদি স্পেশালি যিখন এতিয়া আপোনালোকে দিব সেইখন সকলোতে প্ৰযোজ্য হ'ব লাগিব এখন টেট শিক্ষকৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা ৰাজ্য চৰকাৰৰ আন যিবিলাক চাকৰি তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব বা UGCৰ যিবিলাক চাকৰি মহাবিদ্যালয় বা বিশ্ববিদ্যালয় তাৰ কাৰণেও প্ৰযোজ্য হ'ব লাগিব কিন্তু তাকে হ'বলৈ যাওঁতে আমি এই কথাও কৈছো যে যোৱাকালি শিক্ষামন্ত্ৰী ডাঙৰীয়াই যি কথা কৈছে বা মুখ্যমন্ত্ৰীগৰাকীয়ে যি কথা কৈছে যে 100 নম্বৰ পৰ্যন্ত নম্বৰ পাব তেনেধৰণে নেপাবলগীয়া ছাত্ৰক নম্বৰ দিয়াটো কিন্তু আমি বিচৰা নাই প্ৰকৃতাৰ্থত যিগৰাকী ছাত্ৰ বা ছাত্ৰীয়ে পৰীক্ষা দিয়াৰ অৱস্থাত যি নম্বৰ পালেহেঁতেন তেনে সমপৰ্যায়ৰ নম্বৰ দিবৰ কাৰণেহে এটা সূত্ৰ নিৰূপণ কৰিবৰ কাৰণে আমি কৈছোঁ